Good morning everyone. আজি হৈছে উৰুকা আৰু কালি বিহু আৰু মোৰ ফালৰ পৰা সকলোকে আগতীয়াকৈ বিহুৰ অশেষ শুভেচ্ছা থাকিল আৰু আজি যেহেতু উৰুকা বহুত কাম আমি ইয়াৰ ৰাতিপুৱা উঠি কামত লাগি গৈছোঁ মানে এইবাৰ চাফাই অভিযানত ঘৰৰ বহুত চাফাই কাম বাকী আছে মানে ইয়াৰ চাফাই কৰি আছে আৰু মই ইহঁতক পুৰা চলি আছোঁ আৰু এইটো হৈছে আমাৰ কাম কৰা মানুহ এইজন মানুহ আজি আমি নতুনকৈ মাতিছোঁ বেৰা চাফা কৰাকৈ মানে বেৰাবিলাক বহুত লেতেৰা হৈ গৈছে আমাৰ কিমান বা লৈ নাজানো হাজিৰা দিন হাজিৰা কিমানকৈ লৈ নাজানো কিন্তু মাতিছোঁ আৰু একসাথ দিম আৰু এয়া এনেকৈ দেউতাই তামোলত হেৰি বান্ধি আছে কি এইটো খেৰ বান্ধি আছে কাৰণ খেৰগিয়া বান্ধা হয় দেউতা কি নিয়মটো কি কৈছে কি বহুত লাগে আৰু এতিয়া আমি যাব ওলাইছোঁ মানে মই আৰু দেউতা যাম বজাৰত কাৰণ কিবা কিবি বহুত বস্তু লগা আছে কালিৰ কাৰণে আৰু এতিয়া যাব ওলাইছোঁ আমি বজাৰত বলক চাই থাকক ভিডিঅ'টো আৰু এয়া মায়ে কি কৰি আছে এইটো চুঙাত চাউল ভৰাই আছে কেইটা চুঙা আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ গাহৰি মাংস পোৰাৰে এইটো আমি এয়া এনেকৈ বঢ়িয়াকৈ গাহৰি মাংস পুৰিবৰ কাৰণে যোগাৰ কৰি লৈছোঁ যাতে মাংসটো ভালদৰে পুৰিব পাৰোঁ এইটো A few moments later. এতিয়া আমি টাইম হৈ গৈছে হেৰি কি বোলে চুঙা পিঠাত জুই দিয়া জুই জ্বলাব আহি গৈছোঁ জুই লাগিব ধৰিছে বঢ়িয়াকৈ মানে গণেশে ইছৰা কেনে দেখোন ই একেবাৰতে বেলদালে তিনিটা মুৰ্গী মাছছি একেলগে তোৰ কাৰণে নৰক আমি ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিলোঁ এইটো হৈছে চৰাই মাংস গাহৰি মুৰ্গী চৰাই একে গাহৰিটো হৈ গ'ল আৰু এটা বাকী আছে এয়া হৈছে পোৰা গাহৰি আৰু এটা আমি কৰিম পোৰা গাহৰি মুখখন দেখা পোৱা হৈছিলে নাই তোৰখন দেখা পাওঁ গাহৰিখিনি দেখা পোৱা হৈছিলে নাই দেখা নেকি দেখা হৈছে গাহৰি কি কয় নাৰিকলৰ চিৰা সেইকাৰণে মই এতিয়া নাৰিকলৰ চিৰা বনাব ৰেডি হৈ গৈছোঁ মানে প্ৰথমতে চিৰাটো এনেকৈ ৰুকি ল'ম তাৰপিছত ভাজি বনাই আছে মোৰ এয়া নাৰিকলৰ চিৰা হৈ গ'ল ৰেডি কেনেকুৱা হৈছে জনাবচোন বহুত দেৰি হৈ গ'ল কিন্তু খাচী মাংসটো বনাব থাকি গ'ল এতিয়া বনাম বুলি ভাবিছোঁ মানে ভাজি থ'ম মাংসটো এতিয়া আৰু কালিলৈ হয় মন নোহোৱা হ'ল বোলে ৰান্ধনি বনাবলৈকে সেইকাৰণে আমি এতিয়া ভাত খাম ভাত খাই কিনে এইটো আধা ভজা কৰি থৈ দিম A few moments later. এয়া নিউ ৰান্ধনি আহি গ'ল কাৰণ আগৰ ৰান্ধনিৰ ভাগৰ লাগছি বোলে সেইকাৰণে এতিয়া খাচী মাংসটো বনাবলগীয়া বেলেগ এটা ৰান্ধনি আনিছোঁ কিবা কবি ময়ো আছোঁ কিন্তু এতিয়া নাখাওঁ আমি এইটো অকল ভাজি থৈ দিম আৰু কালিলে খাম আৰু এতিয়া তিলৰ চাটনি দি খাম মাছ আৰু তিলৰ চাটনি দি খাম আৰু ইয়াত দুয়োটাই ভাত খাই বহিছে আমি আজি জুই ঘৰতে ভাত খাম বুলি ভাবিছোঁ কাৰণ এইটো আমাৰ নিয়ম বিহুৰ দিনাখন জুই কাষতে বহি একেলগে খোৱাটো অকল মাংস কম চব কম মাংস কাৰণ কোনোৱে নাখায় এতিয়া আৰু এই মুৰ্গী মাংস আৰু খাচীটো কালি খাম যিহেতু আধা ভাজা হৈ থাকিল আৰু তিলৰ চাটনি আৰু এনেকৈ খাম আমি